বন্ধুসকল আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেইটামান ইণ্টাৰেষ্টিং মোমেণ্ট যোনকেইটা মোমেণ্ট কেমেৰাত বন্দী হৈছিল চাওকচোন ল'ৰাজনক কোনে ছাৰপ্ৰাইজ দিবলৈ আহিছে। এই মানুহজনী হৈছে এই ল'ৰাটোৰ মাক আৰু মাকে আৰ্মিত চাকৰি কৰে। চাওকচোন এইটো কিমান ইণ্টাৰেষ্টিং গেম হ'ব পাৰে। টোটেল 4টাৰ চান্স থাকিব 4টা কেন পেলাবলৈ। চাওঁ আহকচোন কোন জিকে। নাই নোৱাৰিলে। চাওঁচোন এই লোকজনে পাৰিব নেকি। নাই নোৱাৰিলে। গোটেইকেইটা পাৰিলে। বাপৰে এটাত গোটেইকেইটা পেলালে কিন্তু নাই নোৱাৰিলে। চাওক ব্ৰিটেইনৰ এই লোকজনলৈ কেনেকৈ ঘৰটোৰ ফিনিচিং দিছে। ৱাও। চাওক জনপ্ৰিয় ফুটবলাৰ মেছিক চাবলৈ চবেই ভিৰ কৰিছে। চাওকচোন কুকুৰটোৱে ইমান ধুনীয়াকৈ খোজকাঢ়ি গৈ আছে আৰু ছোৱালীজনীয়ে ৰেকৰ্ডিং কৰি দেখাই আছে। এইটো ভিডিঅ' ভালকৈ চাব কিন্তু আপোনালোকে ভয় নাখাব দেই। চাওক দেখিলে? যদি দেখিলে লাইক এটা কৰি দিয়ক। মানুহজনে ভয়ে ভয়ে জুমি চাবলৈ ধৰিছে। এইজন লোকৰ এডিটিং স্কিল চাই আচৰিত হৈ পৰিব। কেনেদৰে নিজৰ ফটোখন আন এজন ব্যক্তিৰ সৈতে লগাই দিছে আৰু চাব দেখিবলৈ একদম একজেক্ট নিচিনা লাগে। যদি আপোনালোকে জানে এনেকুৱা ধৰণৰ এডিটিং স্কিলছ কমেণ্ট কৰি জনাবচোন। প্লাষ্টিক কণ্টেইনাৰ কেনেকৈ বনাই চাওক ভিডিঅ'টোত। চাওক কেনেকৈ গৰম কৰি হিট দি পিনে বনোৱা হয় প্লাষ্টিক কণ্টেইনাৰ। আৰু চাওক বাস্কেটবলৰ এইটো এটা পাৰফেক্ট শ্বট। বাপৰে বহুত ধুনীয়া শ্বট কিন্তু এইটো। চাওকচোন এটা সৰু অকণমানি কুকুৰ পোৱালি ক'ত কেনেকৈ ফচি ধৰিলে আৰু এইটো উলিয়াবৰ কাৰণে এতিয়া ট্ৰাই কৰি আছে। ভাল টাইমত কিন্তু লোকজনে দেখি কুকুৰটোক উদ্ধাৰ কৰিলে। চাওক দুষ্ট ককায়েকৰ কাণ্ডবোৰ। চাওক এই লোকজনে কাঠৰ টুকুৰাৰ ফালি কি বনাবলৈ লৈছে। চাওক কি বনাই দিব এতিয়া তেখেতে। আৰু চাওক এই লোকজনে কেনেকুৱা ধৰণৰ গেম খেলিছে। এই গেমটো হৈছে টাইম গেমিং। আহি থকা ষ্টিকাৰবোৰ গোটেইকেইটাতে ছেম মিলাব লাগিব আৰু তেতিয়াহে এজন লোক জিকিব। পাৰে নে নোৱাৰে চাওঁচোন আহক। পাৰি গ'ল এইজন লোকে কমপ্লিট কৰিবলৈ। চাওক কেনেকৈ এখন হোটেলত ফায়াৰ ক্ৰেকাৰ্ছবোৰ ফুটিছে আৰু সকলোৱে ৰেকৰ্ড কৰিছে নিজৰ ফোনত।
ৱাও, চাৰিওফালে অকল ফায়াৰ কেকাৰ্ছে কেকাৰ্ছ। চাই লওক লোকৰ কুকুৰ আৰু আপোনাৰ কুকুৰৰ মাজত কি পাৰ্থক্য আছে। কি কৰিব আপোনাৰ কুকুৰে? লাহেকৈ চাইছে। পলাব এতিয়া পূৰা পলাইছে। কেনেকৈ ঘৰতে এখন কাগজে বনোৱা প্লেন বনাব পাৰি চাওক এই ভিডিঅ'টোত। ভালকৈ চাই লওক, আপুনিও এনেকুৱা ধৰণৰ প্লেন আকাশত উৰাব পাৰিব আজিৰে পৰা। আৰু চাব দে, আমাৰ ফিল্ডত হোৱা ঘটনাবোৰ ডাঙৰ ফিল্ডতো হয়। দেখিলে এনেকৈ ফুটবলটো শ্বুট মাৰি দিলে। চাওক কেনেকৈ মাইক্ৰ'ৱেভনত দিয়া বস্তু গৰম হৈ পিনি ওলাই আহিছে। এই চাওক কেনেকৈ প্লেটখন ভাঙি পেলালে। চাওক গেম ষ্টাৰ্ট নোহোৱাৰ আগতেই মাৰিলে। চাওক কেনেদৰে এখন ডাঙৰ জাহাজ পাৰলৈ অনা হয়। বন্ধুসকল, আগলৈও এনেকুৱা ভিডিঅ'বোৰ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।